নমস্কাৰ আপোনালোকে থাম্বনেলত চাগে দেখাই পাইছে দেখিছে এটোৰ দাম লৈছিলে ইয়াতে চাওক 2199 লৈছিলে মই লকডাউনৰ সময়ত ঘৰত পেইন্ট কৰাৰ কাৰণে এটো এই কৰিছিলো অৰ্ডাৰ কৰিছিলো এতিয়া আহক তাড়াতাড়ি এটো আনবক্সিং কৰি লওঁ এটো এটা স্প্ৰে মেচিন এটোৰে কাঠ ওয়াল বা যিকোনো মেটেল আদিত মানে স্প্ৰে কৰিব পাৰিব পেইন্ট স্প্ৰে কৰিব পাৰিব আৰু এটো হোম ইউজৰ কাৰণে বেছি ভাল হয় আৰু এটো সব এতিয়া ওপেন হৈ গল ইয়াতে এখন পছুৰিখন এটো সব এখন ৰচিদ দিখন দিছে ইনভয়েসখন এখন থৈ দিব কিবা কাৰণ কিবা ড্যামেজ আহিলে ৰিটাৰ্ণ কৰাৰ সময়ত এটো লাগে এটো সব বক্সটো ওপেন হৈ গল এটো বক্সটো আৰু ভিতৰত এটো এটা কোম্পানীৰ বক্স কোম্পানীৰ নাম এটো বুইল্ড স্কিল প্ৰো এটো মেচিনটোৰ নাম এটো পিন এটা দিছে এটোৰে জাম হলে নজলটো সাফা কৰিব পাৰি সাফা কৰিব লাগিব নহলে পেইন্টটো জাম হৈ যায় মই প্ৰ্যাকটিক্যালি গম পাইছো এটো এতিয়া চাওক এটা এটা উলিয়াই লওঁ এই পাৰ্টস বিলাক চাওক এটো এটা আনবক্সিং ভিডিও হে দেই মানে বেছি ডিটেইলছত মই কথাবোৰ কোৱা নাই শৰ্টকে এটা ভিডিও বনাইছো আনবক্সিং আৰু ফুল ৰিভিউ লাগে যদি এটো পিছলৈকে দিম বাৰু মেচিনটোৰ সকলোখিনি বুজাই দিম কেনেকৈ ইউজ কৰিব লাগে কি কি ইয়াৰ সুবিধা আছে কি অসুবিধা আছে এটোৰে মই ঘৰত কাম কৰিছো নিজৰ এটো এটা চাওক এটোৰে পেইন্টটো কিমান গাঢ় তো মাজে এনেকে জুখি ল'ব লাগে এখিনিও কম বাৰু পিছত এটো জুখি ল'ব লাগে বিশেষ অসুবিধা নাই বহুত ইজি হয় ইউজ কৰিবলৈ আৰু এটো মেচিনটো 5 মিনিটৰ মূৰে মূৰে মানে অকমান ৰেষ্ট দি চলাব লাগে আৰু অকমান ৰৈ দিব লাগে গৰম হোৱাৰ কাৰণে বাকি বেলেগ অসুবিধা নাই চাওক এনেকৈ এটো টেমাটোত ৰং ভৰাই ল'ব লাগে তাৰ পিছত ইয়াতে টাইট কৰি ল'ব লাগে এটো 800 ml ৰ হয় টেমাটো 800 ml বাৰত ভৰাব পাৰে তাৰ পিছত ইয়াতে এই গুৰিত ইয়াৰ সুইচটো মই দেখাই আছো এটো যে এটো লুজ কৰিলে মানে তলত লাগি যায় কাৰণে ইয়াৰ মানে স্পিডটো কমি যায় কমকে ফ্লো হ'ব আৰু ইয়াত যেটা ফুল টাইট দিয়া যাব এটো ফ্লোটো বেছি হৈ যাব ৰংটো বেছিকৈ স্প্ৰে হ'ব এখিনি বিশেষ জানিবলগীয়া নাই আৰু ভিডিও বিলাক যদি ভাল লাগিছে ভিডিওটো আৰু বিশেষকৈ এইটো ভিডিও এতিয়া যদি ভাল লাগিছে লাইক কৰিব আৰু ডিটেইলছত ভিডিও লাগিলে জনাব কমেন্টত আৰু অকমান কেনেকৈ ইউজ কৰো এইটো চাই লওক মই প্ৰাইমাৰ ভৰালো মই ঘৰৰ এচি বৰ্ডৰ পৰা আৰম্ভ কৰি ওয়ালৰ সকলোতে প্ৰাইমাৰ ইটোৰে স্প্ৰে কৰিছো ৰঙত বাৰ ৰোলাৰো ইউজ কৰিছো আৰু ইয়াৰে চাওক এনেকৈ ঘুৰাই ইফালে থলে কণী নিচিনা ওভেল হৈ পৰিব আৰু এনেকৈ দিলে ৰাউন্ড হৈ পৰিব আৰু এতিয়া ৰং কৰা ক্লিপ এটা চাই লওক সৰু ক্লিপ যিহেতু মেচিনৰ সাউন্ডটো বেছি মই অকমান মোৰ সাউন্ডটো কমকে পাব মানে এটো ফিল কৰক বাকি এখিনি আজি নকওঁ আৰু বেছি আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব পিছলৈকে ভাল ভিডিও আৰু তাতে মানে পাই থাকিব আপোনাৰ তাৰ কাৰণে নটিফিকেশনটো অন কৰি থৈ দিব